নমস্কাৰ বন্ধুসকল, এইটো মই ডিৰক বৰ আনিছিলোঁ ধেমাজিৰ পৰা। এতিয়া দেখিবলৈ পাইছে কিমান ডাঙৰ হ'ল। আপুনি যদি মোৰ এয়া অনা ভিডিঅ'টো চাব বিচাৰে তেনেহ'লে মোৰ চেনেলটো ভিজিট কৰি তাত অনা দিনটো দেখিব পাৰিব। এতিয়াৰ পৰা ইমান দিনলৈ কিমান ডাঙৰ হ'ল দেখিবলৈ পাইছে। খানা পূৰা এভেইলেবল দি দিয়া হৈছে। যিমানটো খাব পাৰিব নোৱাৰখিনি থাকিব তাৰমানে। আৰু এইফালে এজনী মোৰ ফিমেল আছে। এইটো ভৱিষ্যতত পোৱালিৰ বাবে যোগাযোগ কৰিব পাৰিব। এইটো বৰটো মোৰ, এইটো প্ৰায় 100+ হৈ গ'ল। 100+। দেখিছে বছ, ধুনীয়া গ্ৰথ লয়। আপোনালোকে ডিৰক গাহৰি পোহক। আৰু এটা কথা, মোৰ এইখন গঁৰালত ফাৰ্ম বুলি নকওঁৱে বাৰু, এইখন গঁৰালত মোৰ টোটেল গাহৰি মাকৰ পৰা পোৱালিৰ পৰা আদি কৰি য়কচাই লোকেল পৰা আদি কৰি 20টামান গাহৰি আছিলে। এইফালে আছিলে গঁৰাল, এইটো আছিলে, তলতো পকা কৰি ৰাখিছোঁ বাৰু। এইফালে এটা, ইয়াতো তলতো পকা কৰিছোঁ। টোটেল পোৱালিৰ পৰা আদি কৰি 20টামান গাহৰি আছে। বাকী চব গাহৰি ASF অৰ্থাৎ আফ্ৰিকান স্বাইন ফিভাৰ ফলত গোটেই গাহৰিবিলাক মোৰ মৰি গ'ল। আৰু এটা কথা আচৰিত মানিলোঁ যে ইমানবোৰ গাহৰি মৰি গ'ল। য়কচাই মোৰ বাবে ইমানবোৰ বা 20টা আপোনালোকৰ কাৰণে বা কিছুমান ডাঙৰ ডাঙৰ ফাৰ্মিঙৰ কাৰণে সৰু হ'ব পাৰে, কিন্তু মোৰ বাবে বহুত বাৰু। মই এজন সৰু ফাৰ্মাৰ, তো গতিকে ইমানবোৰ গাহৰি যে মৰি গ'ল, য়কচাই হওক আৰু আছিলে মোৰ লোকেল, চব গাহৰি মৰি গ'ল। কিন্তু মই এটা চিন্তাত আছিলোঁ যে মই ইমান দাম দি ইমান দূৰৰ পৰা কষ্ট কৰি আনিছিলোঁ এই দুটা গাহৰি পোৱালি, তো এই দুটা গাহৰিত মৰি যাব বুলি বহুত বেয়া লাগিছিল। কিন্তু ভগৱানৰ কৃপাত এই গাহৰিকেইটা একো নহ'ল, বাকী চব মৰি গ'ল। ইমান ৰেডজন মাজতো এই দুটা বাচি গ'ল। মই ভাবিলোঁ যে ডিৰক গাহৰিটো যদিও দাম দি আনো নিজৰ সচটোৰ কাৰণে, তো একো বেয়া কথা নহয়, কিয়নো ইমান বেমাৰ আজাৰ নহয় আৰু গাহৰিটো গ্ৰ'টো বহুত জল্দি হয়। বেলেগ গাহৰি মানে বহুত কম সময় লাগে, একে ইয়াতকৈতো সৰু গাহৰি ডাঙৰেই নহয়। কিন্তু এইটো গাহৰি মোৰ মাজতে অলপমান দানা দিয়া খেলি মেলি হৈছিলে বাৰু। দানা দিয়াৰ ফলত এইটো আৰু ডাঙৰ হৈছে। দানাটো দিব নোৱাৰিলোঁ, মই বাহিৰত যাবলগীয়া আছিলে কামৰ কাৰণে। আমি আৰু কি আৰু কাম কৰি থকা মানুহ য'তে ত'তে, তো কামৰ কাৰণে যাবলগীয়া আছিলে। দানাটো মই আৰ্মি কেম্পৰ পৰা আনোগৈ। আৰ্মি কেম্পৰ দানাটো বহুত ভাল, তাত প্ৰটিনৰ পৰা আদি কৰি মানে চব থাকে। মাংসও পাই আহোঁ, কণী বইল পাই আহোঁ। সেইটো কাৰণে গাহৰি গোটকেইটা ইমান ধুনীয়া ধুনীয়া দেখিবলৈ পাইছে। তো গতিকে শুকান ৰুটি দেখিছে, শুকান ৰুটি খাব নোৱাৰিছে, ফুল দি দিওঁ। তো এনেকৈ কৰি আনি থাকোঁ। গতিকে মই এটা কথা বুজিলোঁ যে ডিৰক গাহৰিটো আপোনালোকে সঁচৰ কাৰণে হ'লেও পুহি ৰাখি লওক। ইয়াৰ প্লাছ পইণ্ট আছে, মাংসৰ ৱেটটো বহুত বেছি। এটা পোৱালি গাহৰি দাঙিবলৈ বহুত কষ্ট। আৰু ছেকেণ্ড অফ অল আপোনালোকৰ বেমাৰ আজাৰ কম। থাৰ্ড অফ অল ই ঠাণ্ডা আৰু গৰম দুয়োটাই সহ্য কৰিব পাৰে। থাৰ্ড অফ অল ইয়াৰ লাইফ বডি ৱেট 400 কেজিলৈকে হৈ যায়। তো আৰু ইয়াৰ মাংসটো অলপ বডি বিল্ডাৰ টাইপ, 6'4 পইণ্ট। তো গতিকে আপোনালোকে ডিৰক গাহৰি পোহক। আৰু যদি ভিডিঅ'টো চাই কিবা এটা বুজি পালোঁ যেন লাগিছে তেনেহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই এনেকুৱা উপাৰ্জনৰ বিষয়ে মানে টপিক গোটাই আপোনালোকৰ মাজলৈ দিব বিচাৰিম। তো ধন্যবাদ।